আজি ককলাবাৰী যিটো মডেল হস্পিটেল ইয়াৰ উন্মোচন কৰা হ'ব আমাৰ অশোক সিংগাল ডাঙৰীয়া অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তেখেতে অলপ পিছতে আহি আছে আৰু মই স্থানীয় বিধায়ক আৰু মন্ত্ৰী হিচাপে মলচৰণ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ সুযোগ পাইছোঁ। মলচৰণ ব্ৰহ্মই তেখেতৰ ল'ৰা হৰিহৰ ব্ৰহ্ম তেখেতে প্ৰথম মানে ইয়াত মাটি আৰু ঘৰটোক দান দিছিলে আৰু এই হিচাপত ইয়াত যি পৰ্যায়ত হস্পিটেল বা চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হৈছিল এনেকৈ আৰম্ভ কৰা হৈছিল। তাৰ কাৰণে মলচৰণ ব্ৰহ্মৰ নামত এই হস্পিটেলখন অঞ্চলৰ ৰাইজৰ অনুৰোধ মৰ্মে ডেডিকেট কৰা হ'ল। মুঠ মানে 5.88 কোটি টকা তাৰমানে 5,88,00,000 টকা এই পুঁজিৰে এইটো নিৰ্মাণ কৰা হৈছে। বহুত দিন ধৰি আমি চেষ্টা চলাইছিলোঁ এইটো উদ্ঘাটন কৰিবৰ কাৰণে, কিন্তু বহুত কাৰণত যেনেকৈ আমাৰ ডক্টৰ পষ্টিং হোৱা নাছিল আৰু ইয়াত যিমানবিলাক ষ্টাফবিলাক আছে এইটো পষ্টিং হোৱা নাছিল, কিন্তু আজি ইলেকশ্যন কোড অফ কণ্ডাক্ট লাগি যাব বিচাৰিছোঁ আৰু পষ্টিং আৰু চেংচনৰ সঠিক প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত হ'বলৈ বেছি দিন বাকী নাই। সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আজি অশোক সিংগাল ডাঙৰীয়া আৰু মই ইয়াতে থাকি পেলাই আৰু আমাৰ এই ভৱানীপুৰৰ বিধায়ক আমাৰ ফণীধৰ তালুকদাৰ আৰু ইয়াৰ MCLA মন্টু বড়ো তেখেতসকল আমি চবেই থাকি পেলাই আজি এইটো এটা শুভক্ষণটো ইয়াত সাক্ষী হিচাপে থাকি পেলাই উদ্ঘাটন কৰিবৰ কাৰণে সাজু হৈ আছোঁ। অংশগ্ৰহণ কৰিবলৈ আহিছে, আচল মানে প্ৰকৃত গণতন্ত্ৰ দেখিবলৈ পাম, মই ভালেই পাইছোঁ। সময় কম আছে, একত্ৰীকৰণৰ প্ৰসংগটো কিমান দূৰলৈ আগবাঢ়িছে? এইবিলাক কথাটো মোৰ মানে আলোচনা কৰিবৰ কাৰণে বহুত মানে টান লাগে, কাৰণ ইয়াত আন্তৰিকতাৰ মানে এটা প্ৰয়োজন হয় আৰু আভুৱা ধৰা ৰাজনীতিৰে কোনোদিনে একত্ৰীকৰণ নহয়। এতিয়া আমিতো UPPL দলৰ পৰা আফচৰ আহ্বানত এবাৰ বহিম, তেখেতসকলৰ সন্মুখত আমি আমাৰ মতামতটো দাঙি ধৰিছোঁ। এতিয়া BPFৰ তৰফৰ পৰা আহি পেলাই তেওঁলোকৰ মতামত দাঙি ধৰিব লাগিছিল, নিদিলে আৰু তেওঁলোকে এতিয়া কি হয় আৰু কেণ্ডিডেট ডিক্লেয়াৰ কৰি দিলে। ইয়াৰ দ্বাৰা কি হৈছে সেইটো মিনিংটো ক্লিয়াৰ হৈ গ'ল নহয় জানো? ধৰ্ম আৰু একত্ৰীকৰণত নাই। এতিয়া ৰাইজে কেনে আহ্বান ধৰি আছে আৰু তেখেতৰ যিটো ৰাজনৈতিক কৌশল এটা আহ্বান ধৰা কৌশলে হয়। গৌৰৱ গগৈ অহাকালি আপোনাৰ ককলাবাৰীত আহিব, যথেষ্ট আহক গৌৰৱ গগৈয়ে সমালোচনা কৰে নে সমৰ্থন কৰে এইটো কাৰো কোনো প্ৰভাৱো নাই, ক্ষতিও নাই, লজো নাই।